বাৰু সদাগৰ, তোমাৰ কথা এখিনি গম পালোঁ, কিন্তু তুমি মোৰ জীক তললৈ কিয় মাতি আছিলা? সেইটো কথা মানে কি জানা চিলনী আই, আচলতে তোমাৰ সেই ধুনীয়া ছোৱালীজনীৰ ৰূপ সৌন্দৰ্য মোক মোহিত কৰি তুলিছে। সেইকাৰণেহে মই তললৈ চিনাকি হ'বলৈ মাতি আছিলোঁ। কিন্তু কি সদাগৰ? কিন্তু চিলনী আই, মোৰ ঘৰত এতিয়া 7জনী ঘৈণী। চিলনী আই, তুমি যদি এইখিনি কথা আপত্তি নকৰা, তেনেহ'লে তোমাক মই কথা দিছোঁ, তোমাৰ যি তৰাক মই বহুত সুখত ৰাখিম আৰু তাইক মই কোনোদিনে কষ্ট হ'বলৈ নিদিওঁ। আৰু চিলনী আই, তুমি এতিয়া যি কৰা তোমাৰ ওপৰতে ভৰসা। হ'ব দিয়া, মোৰ একো আপত্তি নাই। তুমি যাতে তাইৰ দায়িত্ব লৈছা মোৰ বহুত ভাল লাগিছে, কাৰণ তাইক মই যেতিয়াৰ পৰা নৈৰ পৰা উঠি অহাৰ পৰা বচাইছোঁ, তেতিয়াৰ পৰা মোৰ চিন্তা এটাই হৈছিল যে মই দূৰণিলৈ গ'লে তাইৰ যাতে একো নহয়। এতিয়া তুমি যাতে তাইৰ দায়িত্ব পাতি লৈছা, তেতিয়াহ'লে মোৰ সেই চিন্তাটো এতিয়া মোৰ মূৰৰ পৰা নোহোৱা হ'ব সদাগৰ। হ'ব চিলনী আই, তুমি চিন্তা নকৰিবা, মই তাইক কোনোদিনে দুখ কষ্ট হ'ব নিদিওঁ। তাইক মই সদায় সুখে সন্তোষে ৰাখিম আই। তৰা, আহচোন গছৰ তললৈ নামি আহ। ৰ'বা আই, কৈছোঁ। আই, মোক মাতিছিলা? আই তৰা, তোকেই সদাগৰে বিয়া কৰিব বিচাৰিছে। তোৰ ৰূপ সৌন্দৰ্যত তেওঁ মোহিত হৈছে আৰু তেওঁ তোক সদায় সুখত ৰাখিম বুলি মোক প্ৰতিশ্ৰুতি দিছে আই। কিন্তু আই, মই তোমাক খেদি নাযাওঁ, কাৰণ সৰুৰ পৰা মই তোমাৰ লগতে আছোঁ আই। তুমি নহ'লে মই অকলে মোৰ ভাল নালাগিব আই। তৰা, বুজি নোপোৱা নহ'বিচোন, কাৰণ তোক মই যদিও ডাঙৰ দীঘল কৰিছোঁ আই, তোক মই সদায় লগত ৰাখিব নোৱাৰিম নহয়। আৰু মই সদায় বহুত দূৰলৈ চিকাৰ কৰিব যাওঁ। সেই সময়তে যদি তোক কোনোবাই কিবা কৰে, সেই ভয়টো মোৰ লাগি আছিল তৰা। কিন্তু আজি সদাগৰে যেতিয়া তোক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছে, তেতিয়া মোৰ সঁচাকৈ মন বহুত ভাল লাগিছে আই, কাৰণ এইখিনি চিন্তা মোৰ আজিৰ পৰা নোহোৱা হ'ব আই। তোৰ দায়িত্ব সদাগৰে ল'ম বুলি কৈছে আই, বেয়া নাপাবি। তই মোৰ লগত থাকিব নোৱাৰিবি নহয় সদায়। আন মানুহে যেনেকৈ নিজৰ ছোৱালীক বিয়া দিব পাৰে, মই তেনেকৈ বিয়া দিব নোৱাৰিম, কাৰণ মই হ'লোঁ চিলনী। সেইকাৰণে আজিৰ পৰা মই মোৰ তৰাক তোমাৰ হাতত গতালোঁ। তুমি তাইক ভালকৈ ৰাখিবা সদাগৰ, তাইক কোনোদিনে দুখ হ'ব নিদিবা। হ'ব চিলনী আই, তুমি চিন্তা নকৰিবা, মই তাইক সদায় ভালকৈয়ে ৰাখিম। আই, যা সদাগৰৰ লগত যা আৰু ভালকৈ থাকিবি, একো নকবি কাকো আই। তই একো নাজান, সদায় নম্ৰভাৱে চলিবি। আৰু তোৰ যদি কিবা ভয় লাগে বা কিবা কথা বুজি নাপাৱ, তই মোক মাতিবি আৰু মই তোৰ সন্মুখত আহি উপস্থিত হ'ম তৰা। আই, মই তোমাক এৰি যাব মন নাই আই। তুমি মোক সৰুৰ পৰা ডাঙৰ কৰিছা আই। তৰা, দুখ নকৰিবি, তোৰ লগত মই সদায় আছোঁ তৰা। যা, ভগৱানে তহঁতক ভালে ভালে ৰাখক। আইদেউ ঘৰত আছেনে? আইদেউ। আৰে নাহৰ, তই পঙহৰদেউ ক'ত? আহি পাইছনে তই ভালে ভালে? আইদেউ চিন্তা নকৰিব, পঙহৰদেউ ঘৰলৈ ভালে ভালে আহি পাইছে। আপোনালোকক এটা মই বেলেগ খবৰ দিবলৈকে আহিছিলোঁ। ফটাহী বাইদেউ আহকচোন, পঙহৰদেউ আহি পাইছে। কি? পঙহৰদেউ আহিছে? মোৰ শুনিয়ে দেহা হাতখন আঠখন লাগিছে। পঙহৰদেউ বা আমালৈকে কি কি আনিছে? হয়, বহুত বস্তু আনিছে তোমালোকলৈ। পিছে মই সোনকালে অহাৰ কাৰণটো বেলেগহে। কি? আইদেউ নকইনা আহিছে। কি? নকইনা? নাহৰ, নকইনা আহিছে ক'ৰ? আৰে আইদেউ, আপুনি যে কথা সোধে নহয়, নকইনা আকৌ ক'ৰ হ'ব? ঘৰৰে। কি? ঘৰৰ? কি? নকইনা ঘৰৰ? হয় আইদেউ, সদাগৰে বনজৰ পৰা আহোঁতে এজনী ধুনীয়া সুন্দৰী বিয়া পাতি আনিছে। তাইৰ ৰূপেই চাবা নে গুণেই চাবা, যেন একেবাৰে সৰগৰ পৰি। ইমান ধুনীয়া নহয় আইদেউ, আপোনালোকৰ দেখিলে চকু থৰ হৈ যাব। আইদেউ সদাগৰ দেউতাই কৈ পঠাইছে বোলে নকইনাক আদৰিবলৈ যি যি লাগে সেইখিনি আপোনালোকক যোগাৰ কৰি থ'ব দিছে। সদাগৰ দেউতা আৰু নকইনা আহি আছে, মই সেইকাৰণে সোনকালে আহি আপোনালোকক জনাবলৈ আহিলোঁ। বাৰু হ'ব দিয়া নাহৰ,
বঙহৰদেউ পানী লওক। দিয়া। বঙহৰদেউ আপুনি বনজৰ পৰা ভালে ভালে আহি পাইছে, আমাৰ বহুত ভাল লাগিছে। বাৰু ঠিক আছে। এই মোৰ লগত যে আহিছে নকইনাজনী, তাইৰ লগত চিনাকি হয় আকৌ। তাই হ'ল তৰা, আৰু তহঁতে সদায় তাইক নিজৰ সৰু ভনীৰ নিচিনা মৰম কৰিবি আৰু সদায় একেলগে থাকিবি। আৰু তৰা, তুমি সদায় এওঁলোকক নিজৰ বাই ভনীৰ দৰে মানিবা। তোমাক যদি কিবা এটা কথা কয় ডাঙৰ বুলি, সেইটো কথা তুমি মানি ল'বা। হ'ব বঙহৰদেউ। বাৰু তহঁত দুজনীহে যে বাহিৰলৈ আহিলি, বাকী কেইজনী কিনো কৰি আছে? মই মতাৰ পিছতো যে ইহঁতে বাহিৰলৈ ওলাই নাহিল। বঙহৰদেউ তেওঁলোকে নিজৰ সন্তানৰ লগত ব্যস্ত হৈ আছে, সেইকাৰণেহে আহিব পৰা নাই। মইতো সিহঁতক বাহিৰলৈ আহিবলৈ আদেশ দিছোঁ, সিহঁতে মোৰ আদেশ আজিকালি নামানা হৈছে যে। যা, সিহঁতক সোনকালে বাহিৰলৈ আহিবলৈ কবি। হ'ব বঙহৰদেউ। ইহঁতে আজিকালি অলপো নমনা হৈছে মোক। মানে নিজৰ সন্তানৰ কামতে ব্যস্ত হৈ থাকে। মই যে কিবা এটা কামৰ কাৰণে মাতিছোঁ, ইহঁতৰ অলপো গুৰুত্ব নাই। তৰা, তুমি যোৱা, তুমি ভিতৰলৈ যোৱা আৰু কাপোৰ সাজ সলাই লোৱা। হ'ব বঙহৰদেউ। বঙহৰদেউ আপুনি ভালে ভালে আহি পালে। আপুনি বোলে মোক মতাইছিল। কিন্তু মই বাহিৰলৈ আহিব আদেশ দিয়াৰ পিছতো তই ইমান পলম কৰিলি কিয়? বঙহৰদেউ বেয়া নাপাব, মই আপোনাৰ আৰু ছোৱালীৰ কাৰণে ভাত মুঠি যোগাৰ কৰি আছিলোঁ। বাৰু ঠিক আছে তেনেহ'লে। বাৰু কচোন, আজি তই ভাতৰ লগত খাবৰ কাৰণে কি বনালি? বঙহৰদেউ দুখ নধৰিব, আপুনিও আজি বনজৰ পৰা আহিছে, ইফালে ছোৱালীও ঘৰ সোমাইছে। সেই বুলি ভাবিহে বোলা আজিৰ কিবাকৈ ভাতখিনি ভাল নহ'ব, সেইবাবেহে। আৰে সেইবাবে আৰু কি? সোনকালে কচোন, কি বনালি? বঙহৰদেউ পৰহি ৰাতি আমি কলপাতত বন্ধা হৰিণাৰ মাংস দি থৈ গৈছিল। মই তাৰে 5 ঠেঙৰ পিৰালি এটা শুকান থেকেৰাৰ সৈতে ধান খেৰৰ জুইত দিছোঁ। কি? শুনিয়ে মোৰ জিভা পানী পৰি গৈছে। কচোন ক, আৰু কি বনালি? আৰু আজি ৰাতিপুৱা মধুকায়ে দুকুৰি জঁপিয়াই থকা কাৱৈ মাছ দি থৈ গৈছিল, তাৰে একুৰি মই ঢেকীয়া শাকৰ সৈতে টেঙাৰে বনাইছোঁ বঙহৰদেউ। কি? হয় বঙহৰদেউ, আৰু আপুনি ভাল পাই বাবে মাটিমাহৰ লগত পাতিহাঁহৰ মঙহো ৰান্ধিছোঁ। এইটোতো আৰু লোভনীয় কথা। ব'ল তেনেহ'লে, এতিয়া আৰু পলম কৰাৰ কাৰণ নাই। তোৰ খাদ্যৰ কথা শুনি মোৰ জিভাৰ পানী পৰিব ধৰিছে। ব'ল আজি সকলোৱে মিলি এসাঁজ ভালকৈ খাওঁ।